গাইছ তাত মানে যেনেকৈ দেখুৱাইছে ন চেম কপি দেখাব আমাৰ বেক চাইডে কৈ ন কি কৰে আৰু কেনেকৈ দেখাইছে no. আমি পুষ্পা কবি নকওঁ এইটো আমাৰ দলি গেং গাই বাউল তোৰ বাপে যা কি কৰে হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল মানে বহুত ঠাণ্ডা ভিডিঅ'টো ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ কিন্তু কি কৰিম মানে ভাবি পোৱা নাই বলক কৰোঁ ভিডিঅ'টো ষ্টাৰ্ট মানে আমি এতিয়া ৰাতি কেইটা বাজিল পবিত্ৰ চাৰে নটা বাজিল এতিয়া আমি মানে ৰাস চাব যাম লগত পান্থা আছে বান্দা আছে আন্দা আছে গান্দা আছে গোটেইকেইটা মানে ৰাস চাব যাম আজি ৰাতি হ'ল কালি আমাৰ নিজৰ ৰাস আছে কিন্তু আজি বেলেগ লোকৰ ৰাস চাম মানে লগত ই যাব ই কালি মহাৰাষ্ট্ৰৰ পৰা আহিছে চৰি মানে ঘূৰি নাই কেলা বুলিহে ওলাই নবৈদ আমি এতিয়া লাখ চাব যাম গাইছ লাখ চাব যাম লাখ ন কি লাখ নহয় চৰি ৰাখে এতিয়া বলক অকণমান আগুৱাই যাওঁ মানে ডাইৰেক্ট জেগাত নাযাওঁ অকণমান আগুৱাই যাম বহুত দিনৰ পুৰণা বন্ধু এটা স্থান দেখাব দেখ মাজৰ চকত দাং মাজৰ চকটো দাং মাজৰ চকত দাং কি করে গর্ব রাখে বাবা কষ্ট বলে নাকি কষ্ট বলে নাকি কষ্ট বলে নাকি গাইছে বহুত কষ্ট পাইছে কষ্ট পালি নেকি বহুত দিনৰ মত পইলম দিয়া শুন ক'ত কষ্ট পালি ক'ত কষ্ট পালি এই ও এ ভইছে ভাগি গ'লে পুৰা মানে ভাগি গ'ল চ' গাইছ তাৰ ভৰিখন ভাগি গ'ল আমি ভৰিখন ঠিক কৰিলোঁ তেতিয়ালৈকে আপোনালোকে অলপ চাহ পানী খাই লওক এতিয়া আমি মানে আধা জেগাত পুৰা ৰখি ল'লোঁ চবে মুটি কৰি লৈছে তই কি মুটিলি নাই মই বহুত মুটিলোঁ তই মুটিলি নাই বস্তু তহঁতে মুটিলি নাই এতিয়া মানে ইয়াত ৰখাৰ কাৰণটো জানে সেইটো গম পায়ে ন এয়া মিলা প্ৰীতি ভাগ কৰি আছে মানে এতিয়া সিহঁতে খাই লওক তাৰপৰা আমি যাম ন যাবি নে যাওঁ যাবি যাবি ন যাবি কি কলি পবিত্ৰ এই মানে এয়া কুঁৱলী ধোঁৱা আপোনালোকে নাভাবিব কয় মানে ধোঁৱা আহি আছে বিহু পিছে বুলি নাভাবিব এইবিলাক কুঁৱলী ধোঁৱা মানে এয়া কুঁৱলী ধোঁৱা অলপ দি দে আপোনালোকে কিন্তু নাভাবিব দেই এইবিলাক মানে এনেকুৱা চলি যাবলৈ আমাৰ এইবিলাক বহুত ভদ্ৰ ল'ৰা ছোৱালী এইবিলাক একো নাখায় কুঁৱলী ঠাণ্ডা দিন এইবিলাক চুৱেটাৰ টুৱেটাৰ পিন্ধি আছোঁ তোৰ জানেই ঠাণ্ডা দিন কিমান ঠাণ্ডা ন এইবিলাক কুঁৱলী ধোঁৱা গম পাইছে নবাস্তৱ তই অলপ কুঁৱলী ধোঁৱা দি দে এবাৰ দিবি ৰ পবিত্ৰ কৈ দে কিবা এটা কুঁৱলী ধোঁৱা দি দে ই কুঁৱলী ধোঁৱা দিবি দে এয়া ঠাণ্ডা দিনৰ কুঁৱলী ধোঁৱা মানে হয় দে মই দেখা নাপাওঁ তই অলপ দি দে কুঁৱলী ধোঁৱা এয়া মাস্কৰ ভিতৰত দি কি ওলাই কুঁৱলী ধোঁৱা এতিয়া আমি সিহঁতে কুঁৱলী ধোঁৱা চোৱা দি লওক তাৰপৰা আমি যাম বলক যাওঁ ন যাবি যাম দে একেলগে যাম আমি গৈ পোৱাই নাই নবৈতো গৈ পালো নাই পোৱা হয় মানে গাইছ এইখিনিতে এটা কথা কওঁ আমি গৈ আছোঁ বলক একেলগে গৈ থাকোঁ ন তই যাবি নাযাওঁ বল গৈ থাকোঁ গাইছ ফাইনেলি আমি পাই গ'লোঁ ৰাসৰ জেগা মানুহ মানে পাৰ নাই আহিব পাছত আহিব নহয় মানুহ Tried it.
এইটো মানে কিহৰ মডেল মানে কিহৰ ষ্টাইল আমি পুষ্পা কপি নকওঁ এইটো আমাক ডলি গেং পুষ্পা গেং বুলি ক'লে কপিৰাইট লাগিব ডলি গেং পুষ্পা এনেকৈ কওঁ আমি এনেকৈ কওঁ ঐ ঘেকা চেকা গেলা গৈছে নেকি অলপ গ'ল গাইছ লগৰকেইটা আহি গ'ল গাড়ী পৰা উঠ তোৰ বাপে যা কেলা গজব বেজে দিও দাদা গাড়ী পৰা উঠ গাড়ী পৰা উঠ লোক গাড়ী গাড়ী ল'ব তোৰ গাড়ী মোৰ গাড়ী এইটো চাবি দেখা নাই এইটো চাং লগা চাং হয় নহয় লগা চাং গাড়ী পৰা নুঠে তই গাড়ী পৰা উঠিব দেখোন তাত মানে যেনেকে দেখুৱাই আছে ন চেম কপি দেখাব আমাৰ বেক চাইডে কৈ ৰ কি কৰে আও কেনেকে দেখাইছে আও দেখা আয়ো মা কেনেকে আছে ওটা কি করে টোপনি ধৰিছে আয়ো মা আয়ো মা কি করে নমস্কাৰ হৈ গ'ল ইমানতে সমাপ্ত টাটা বাই বাই কিবা এটা কৰে কিবা এটা কি কৰে কিবা এটা কৰে মানে চাই আছে নাচা মানুহ চাই আছে নাচা মানুহ চাই আছে গাইছ মানে এই মানুহখিনিয়ে যে আগফালে চাই আছে এইটো নাভাবিব যে সিহঁতে আগফালে চাই আছে মানে আমাক চাই আছে ইয়াক চাই আছে সিহঁত আগফালে যোৱা নাই আমাক চাই আছে ন তেইশটা 13 হ'ল কি কৰে 23টা 15 হ'ল ও মাই গড এই নাক খুজাই থাকোঁতে 2 মিনিট বাঢ়ি গ'ল খোজাই নাক ঐ টোপনি ধৰিছে নাই কিছু সময় লাগিব মই কাম কৰিবলৈ আহিছোঁ 12টা বাজিলে এতিয়া ৰাস হয় নে টাইম চাব মোৰ বিষয়ে যদি অলপ চলপ জানে মানে 12টা বাজো অৱস্থা ঘৰলৈ নাযাওঁ তই নাযাওঁ ঘৰত যাওঁ মানে পুৰা টোপনি যায় এতিয়া যাব লাগে শুব লাগে টোপনি যাওঁ বাই বাই এণ্ডটো ৰাস্তাত কৰিম আৱাজ মানে ভালকৈ অহা নাই যায় সেইকাৰণে চ' গাইজ ঘৰলৈ আহিছোঁ মানে ৰাস্তাত আছোঁ আৰু মানে যাওঁতে ইমান জাক আছিলোঁ ইমান জাক লগৰ আছিলোঁ মানে বহুত লগৰ আছিলোঁ এতিয়া চাওক না আগফালে আছে চাইকেল অকলে আহিছোঁ না পাছফালে লগৰ আছে মানে সিহঁতে ৰাস চাম বুলি তাতে ৰখি গ'ল মানে মই গুচি আহিলোঁ এইম ৰচোন ৰখি পেলাই ভিডিঅ'টো কৰিব লাগিব কাৰণ মানে লাইটটো ফ'কাছ কৰি থাকে চকুত সেইকাৰণে মানে চাইকেল চলাব অসুবিধা হয় সিহঁতে তাত মানে ৰখি গ'ল যে ৰাস চাব বুলি 12টা বাজিলে এতিয়া মানে মোৰ কাইলৈ কলেজ যাব লাগে ন সেইটো কাৰণে মই গুচি আহিলোঁ নাই ৰাস নাচাওঁ বোলো 12টা বাজি গ'লে সেইকাৰণে ঘৰত যাওঁ বুলি ওলালোঁ না আগফালে লগৰ আছে না পাছফালে লগৰ আছে গোটেই সবাৰ তাত ৰখি গ'ল এই এতিয়া অকলে আহি আছোঁ পুৰা টোপনি ধৰিছে মোক গাইজ যদি ভিডিঅ'টো ভাল লাগিল ন লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰক ইয়াৰ তক নেক্সট ভিডিঅ' গ'লে বাই বাই টাটা গাইজ